अच्छा सुनो, सब्सक्राइब करते वक्त ना घंटी बजा देना ताकि जब मैं ऑनलाइन आऊँ तो तुम्हारे फ़ोन की भी घंटी बजे। তো হাই বন্ধুহঁত ওয়েলকাম টু মাই চেনেল টেকনিকেল বাবু। তো বন্ধুহঁত আপোনালোক কেনে আছে? মই ভালে আছোঁ দিয়া। ইমানখিনি মই ভিডিঅ' নেৰাৰ বিশেষ এটা কাৰণৰ বাবে মই ভিডিঅ' এৰিব পৰা নাই, তাৰ কাৰণে মই চৰি, আই এম ৰিয়েলি চৰি। তো আপোনালোক ভালে আছেনে? যদি ভালে আছে তেনেহ'লে কমেণ্ট বক্সত সোনকালে কমেণ্ট কৰা, আই এম ফাইন। আৰু যদি বেয়া আছা তেন্তে আৰু তো মাষ্ট বি কমেণ্ট কৰিবই লাগিব কিয় বেয়া আছা। তো ফ্ৰেণ্ড, আজিৰ ভিডিঅ'ত আমি কথা পাতিম ইউটিউবৰ বিষয়ে। মানে ইউটিউবত 1000 ভিউজত কিমান পইচা বা 1000 ছাবস্ক্ৰাইবত কিমান পইচা। মোৰ মানে কলেজ ফ্ৰেণ্ড এজনে সুধিছে যে তুই যে ইউটিউবত ভিডিঅ' বনাই আছা এতিয়ালৈকে কিমান পইচা পালি, 1000 ভিউজত কিমান পইচা, তোৰ ভিউজ কিমান, ছাবস্ক্ৰাইবাৰ কিমান বা 1000 ছাবস্ক্ৰাইবত কিমান পইচা পা তুই। নহ'লে মানে বৰ ডাঙৰ ডাঙৰ যে ইউটিউবাৰবিলাকে আছে সিহঁতে 1000 ভিউজত কিমান পইচা পায়। তো আজি আমি ইয়াৰ বিষয়ে কথা পাতিম এইটো ভিডিঅ'ত। 1000 ছাবস্ক্ৰাইবাৰত কিমান পইচা বা 1000 ভিউজত আমি কিমান পইচা পাওঁ। মই নহয় দিয়া, মোৰ এতিয়ালৈকে চেনেল মনিটাইজ হোৱা নাই। তো বেলেগে যে পায়, মানে ডিম্পি বৰুৱা, এছামিছ মিক্সাৰ সকলে যে কিমান পইচা পায় বা কেনেকৈ পইচা পায়, 1000 ছাবস্ক্ৰাইবত বা ভিউজত পইচা পায় নেকি। আজি আমি ইয়াৰ বিষয়ে আলোচনা কৰিম এইটো ভিডিঅ'ত। তো বলক আৰম্ভ কৰোঁ ভিডিঅ'। তো ভিডিঅ' আৰম্ভ কৰাৰ আগত আৰু এটা কথা, মই নতুন চেনেল, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু বেল আইকনটো দবাই দিয়া, কিয়নো মই নতুনকৈ আহিছোঁ। প্লিজ তোমালোকৰ হেল্প লাগে, প্লিজ। তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু বেল আইকনটো দবাই দিয়া, কাষতে আছে বেল আইকনটো দবাই দিয়া আৰু ৰেড বটনটো ক্লিক কৰি ছাবস্ক্ৰাইব কৰি দিয়া। তো থেংক ইউ। তো দোস্ত বলক মোৰ লগত এতিয়া আমি ভিডিঅ' আৰম্ভ কৰোঁ। এতিয়া আমি ভিডিঅ' আৰম্ভ কৰোঁ বলক। তো মানে 1000 ছাবস্ক্ৰাইবত আমি মানে কিমান পইচা পাওঁ। বহুতে ভাবি থাকে 1000 ছাবস্ক্ৰাইবত, মানে এজনে মোক কৈছে 1000 ছাবস্ক্ৰাইবত বোলে $100 আহে, $100 আহে। তো এইটো একদম মিছা কথা। 1000 ছাবস্ক্ৰাইবত ঘণ্টা পইচা নিদিয়ে, একদম মিছা কথা। 1 টকাও নিদিয়ে, জিৰ'। 1000 ছাবস্ক্ৰাইবত জিৰ' পইচা দিয়ে, ঘণ্টাও পইচা নিদিয়ে। এইবিলাক মানে যিহঁতে মানে ভাবি আছে 1000 ছাবস্ক্ৰাইবত $100 বা $1, $2, $100, এইবিলাক একদম মিছা কথা। 1000 ছাবস্ক্ৰাইবততো 1 টকাও নিদিয়ে। মানে পইচা ক'ৰ পৰা আহে আজি আমি আপোনালোকক কৈ আছোঁ বা তোমালোকক কৈ আছোঁ। আপোনালোকে বা তোমালোকে ভালদৰে শুনিব, 1000 ছাবস্ক্ৰাইবত পইচা আহে না 1000 ভিউজত পইচা আহে বা পইচা ইউটিউবত কেনেকৈ আহে, পইচা কেনেকৈ মানে পইচা পায় আমাৰ ইউটিউবাৰসকলে। মানে কথা হ'ল কি, 1000 ছাবস্ক্ৰাইবত একদম 1 টকাও নাহে, 1000 ভিউজতো 1 টকাও নাহে। পইচা আহে এডভাৰটাইজমেণ্টৰ পৰা। মানে এইয়া আপোনালোকে যে ভিডিঅ'বিলাক মানে যে ভিডিঅ'বিলাক চাই থাকে, ভিডিঅ' চোৱাৰ আগতে বা পিছত বা মাজত চাব এডভাৰটাইজমেণ্ট আহে, এড আহে। এই এডবিলাকেহে পইচা পায়। মানে যেতিয়া আমাৰ মানে 2018 ইউটিউবে এটা নতুন মানে নিয়ম কৰিছে, সেইটো হ'ল মানে যেতিয়ালৈকে এটা ইউটিউব চেনেলৰ 1000 ছাবস্ক্ৰাইব আৰু 4000 ঘণ্টা মানে ৱাচ টাইম পূৰা নহয়, সিহঁতক মানে মনিটাইজ অন কৰি দিয়া নহয়। মনিটাইজ অন কৰি দিলেহে আমি পইচা ইনকাম কৰিব পাৰিম ইউটিউবৰ পৰা। তো মানে মনিটাইজনো কি, তেতিয়া মানে মনিটাইজটো মেইন, মনিটাইজেশ্যনৰ পৰাই আমি পইচা ইউটিউবৰ পৰা পইচা কমাব পাৰিম। তো যেতিয়া মনিটাইজটো অন কৰি দিয়া হয় বা ইনেবল কৰি দিয়া হয়, তেতিয়া আমাৰ মানে যিবিলাক ভিডিঅ' আমি এৰিম বা যিবিলাক ভিডিঅ' আমি বনাই মানে ইউটিউবত এৰিম, তেতিয়া চাব ভিডিঅ'বিলাকত এড আহে, এডভাৰটাইজমেণ্ট আহে। এই এডভাৰটাইজবিলাকতেহে আমি পইচা পাওঁ বা মই নাপাওঁ দিয়া। মোৰ এতিয়ালৈকে ইমান ডাঙৰ চেনেল হোৱা নাই বা মোৰ চেনেলটো এতিয়ালৈকে মনিটাইজটো অনে হোৱা নাই। তো বেলেগে যে পায় সিহঁতে পায়, যে সেই এনেকৈ পায় পইচা। মানে যেতিয়া মনিটাইজ অন কৰি দিয়া হয় তেতিয়া মানে এডভাৰটাইজমেণ্টবিলাক ভিডিঅ'ৰ আগত বা মাজত আহে, তেনেকৈ পইচাবিলাক আহে। তো এনেকৈ মানে ইউটিউবত পইচা পায়। 1000 ছাবস্ক্ৰাইবত 1 টকাও নাপায়, একদম মিছা কথা। ঘণ্টাও পইচা নিদিয়ে 1000 ছাবস্ক্ৰাইবত, এনেহে বা 1000 ভিউজত 1 ঘণ্টাও নিদিয়ে। মই আপোনালোকক কৈছোঁ মিছা কথা, একদম মিছা কথা। বন্ধুহঁত আপোনালোকক আৰু এটা কথা কৈ আছোঁ, সেইটো হ'ল মানে আপোনালোকে যদি ভাবি আছে ইউটিউবত আহিম বা ইউটিউব চেনেল খুলিম বা পইচা ইনকাম কৰিম, তো আহিব পাৰে, ভাল কথা। এইটো মানে ষ্টুডেণ্টৰ কাৰণে এটা পাৰ্ট টাইম জব হিচাপে মানে ভাল ইনকাম এটা হ'ব।
কিন্তু যে আহিয়ে যে আপোনালোকে পইচা পাব এইটো কিন্তু মিছা কথা আহি ষ্ট্ৰাগল কৰিব লাগিব লাইভত ষ্ট্ৰাগল নকৰিলে একো নহয় অকল ইউটিউব চেনেলে নহয় তুমি লাইভত ষ্ট্ৰাগল নকৰিলে একো নাপাবা একদম 100% কৰি লিখি দিলোঁ মই ষ্ট্ৰাগল লাইভত ষ্ট্ৰাগল কৰিলে চাবা একদম মানে যিবিলাক কষ্ট কৰিবা কষ্টবিলাক মানে বিফলত নাযায় সফল হ'বাই তো যেতিয়া তুমি যদি ভাবি আছা ইউটিউবত আহিব পাৰা ভাল কথা ইউটিউবত যদি মোবাইল এটা আছে ল্যাপটপ বা কম্পিউটার নালাগে মোবাইল হলে হৈ যায় মই মোবাইলেৰে মানে ইউটিউব চেনেল চলাই আছোঁ মোৰ মানে ল্যাপটপ কম্পিউটাৰ এতিয়ালৈকে নাই তো আপোনালোকে আহিব পাৰে ইউটিউবত ভাল কথা ইউটিউব ইনকাম কৰিবলৈ কিন্তু ইউটিউবত অহাৰ আগতে মই কেইটামান কথা কৈ আছোঁ মানে যদি আপুনি ভাবে মই ইউটিউবত অকল পইচা কামাবহে যাম তেনেহ'লে কিন্তু আহি মানে পইচাটো কামাব নোৱাৰিবই কিন্তু এসপ্তাহ পিছতে গুচি যাব লাগিব ইউটিউবৰ পৰা কাৰণ ইউটিউবত এনে একো নহয় যে ভিডিঅ' বনাই আজৰ ভিডিঅ' বনাই পষ্ট কৰি দিলোঁ পইচা আহিল আৰু ভাই ষ্ট্ৰাগল কৰা লাইফত ষ্ট্ৰাগল কৰিলে সকলো মিলি যাব মানে ইউটিউবটো এনেকুৱা বস্তু এটা মানে ভিডিঅ' এটা যে বনাই দিলা পইচা আহিব এনেকুৱাতো নহয় না সকলোৱে মানে তুমি ক'ত গ'লে আৰু এনেকৈ পইচা পাবা তুমি ভাবি চোৱাচোন এতিয়া আৰু ক'ত গ'লে পইচা পাবা তো ইউটিউবত আহা ভাল কথা ইউটিউবত আহা মানে নিজৰ টেলেণ্টৰ ওপৰত ভিডিঅ' বনোৱা মানে যিমানখিনি টেলেণ্ট আপোনাৰ আছে গোটেইখিনি টেলেণ্ট আপুনি ভিডিঅ'ত বনাই দিয়া আপোনাক মানে আপোনাৰ মাজত যিমান টেলেণ্ট আছে অল ইণ্ডিয়া আসামত দেখাই দিয়া আসামে যদি ভাল পায় মানে যদি ভাল পায় চাবা লাহে লাহে আপোনাৰ চেনেল গ্ৰ' হৈ আছে আৰু এনেকৈ আপোনাৰ পইচা আহি যাব ইউটিউবত আৰে পইচা পাবা পইচাটো বনাছ হিচাপে ল'বা ইউটিউবত আহিলে যে পইচা পোৱা যাব 1 মাহ 2 মাহ 1 বছৰ পিছত হয় পইচা পাবা পইচাটো বনাছ হিচাপে লোৱা আৰু ইউটিউব যদি কৰিব ইচ্ছা আছে ইউটিউব হবি হিচাপে লোৱা হবি হিচাপে লৈ যদি ইউটিউবত কাম কৰা তেনেহ'লে ছাকচেছ হ'বাই কিন্তু যদি ভাবা মই পইচা ইনকাম কৰিবলৈ ইউটিউবত যাম কোনোদিনো ছাকচেছ নহ'বা 100% গেৰাণ্টি মই মানে একদম 100% গেৰাণ্টি মাৰি দিলোঁ এসপ্তাহ পিছত ঘূৰি যাব লাগিব ইউটিউবৰ পৰা আপোনালোকে নাজানে মই এটা কথা কৈ আছোঁ আপোনালোকে কিজানি জানিবও পাৰে মই মানে বহুত দিন হ'ল এসপ্তাহ হ'ল মানে মই ভিডিঅ'টো চালোঁ এটা ভিডিঅ'ত মই দেখা পালোঁ আপোনালোকে কিজানি জানে সন্দীপ মাহেশ্বৰীক আপোনালোকে কিজানি জানে সন্দীপ মাহেশ্বৰী তাৰ এতিয়া 6 মিলিয়ন ছাবস্ক্ৰাইবাৰ হৈছে সেই মানুহটো যেতিয়া হিন্দী এটা চেনেল ইউটিউব চলাই আছে মটিভেশ্যনেল ভিডিঅ'ৰে তাৰ 6 মিলিয়ন ছাবস্ক্ৰাইবাৰ হৈছে এতিয়ালৈকে তাই মনিটাইজেশ্যন অন কৰা নাই ইউটিউবত আহিছে সিহঁতে তেনেহ'লে ভাবক কি মানুহ এটা মটিভেশ্যনেল ভিডিঅ'ৰে 6 মিলিয়ন ছাবস্ক্ৰাইবাৰ হৈছে এতিয়ালৈকে মনিটাইজেশ্যন অন কৰি লোৱা নাই বা মানে এপ্লাই কৰা নাই কি এপ্লাই কৰা নাই নাজানে আপোনালোকে এই মটিভেশ্যনেল ভিডিঅ'বিলাকে যে দিয়ে মানে আমি বা মানুহে যে মটিভেশ্যনেল ভিডিঅ'বিলাকে চাবলৈ যায় চাওঁতে যদি মাজত মানে মটিভেশ্যন হৈ থকাতে যদি মাজত কিবা এটা এডভাৰটাইজমেণ্ট আহে কিমান বেয়া হৈ যাব মুডটো চেঞ্জ হৈ যাব সেইকাৰণে তাই ভাবিছে মোৰ যিমানখিনি টেলেণ্ট আছে মই মানুহক মোটিভেট কৰিম কিন্তু মই তাৰ বিনিময়ে পইচা ইনকাম নকৰোঁ তেনেহ'লে মোৰ কি হ'ব যেতিয়া মই মটিভেশ্যনেল ভিডিঅ' এটা এৰিম যেতিয়া সেইটোলৈকে চোৱাৰ মাজতে যদি এডভাৰটাইজমেণ্ট আহি যায় তাৰ মোটিভেটটো বেলেগ চাইডত গুচি যাব সেইকাৰণে মই মানে ইউটিউবত পইচা ইনকাম নকৰোঁ এনেকৈ কৈছে আৰু মই ইউটিউবত আহিছোঁ ঠিক মানুহক মোটিভেট কৰিবলৈ সেই বান্দাটোক চাওঁ কি বন্ধুহঁত আপোনালোকক আজি কেইটামান কথা কৈ আছোঁ মানে আপুনি যদি ভাবি আছে ইউটিউবত আহিব পাৰে ভাল কথা আজি নহয় কালি নহয় পৰহি নহয় একদিন হ'লে আপোনাৰ ইনকাম হ'ব লাইফত ষ্ট্ৰাগল নকৰিলে একো নহয় তো আহিব পাৰে ইউটিউবত ভাল কথা কিন্তু ইউটিউবৰ অহাৰ আগত মানে আপুনি 3টা বস্তু একদম মনত ৰাখিব 1 নম্বৰ ইউটিউবত অহাৰ আগতে আপুনি নাভাবিব যে মই পইচা ইনকাম কৰিম ভাবিব মই মানুহক যিটো ভিডিঅ' বনোৱা মটিভেশ্যনেল বনোৱা এণ্টাৰটেইনমেণ্ট বনোৱা যিয়ে বনোৱা মই মানুহক দেখুৱাম মোৰ টেলেণ্ট 2 নম্বৰ ইউটিউবত আহি মানে যে দুটা এটা ভিডিঅ' বনালা ভিউজ নহ'ল ছাবস্ক্ৰাইবাৰ নহ'ল গুচি গ'লা এইটো নহয় ভিডিঅ' বনাই থাকা লাহে লাহে মানুহে এনে একদম একবাৰ এইটো পপুলাৰ নহয় না লাহে লাহে হয় তো ভিডিঅ' বনাই থাকা লাহে লাহে দেখিবা সফল হৈ যাবা 3 নম্বৰ ইউটিউবত যদি আহিছা কেতিয়াও গুচি নাযাবা
ভাল কথা আইসা ভাল কথা গুছি না যাবা এটা ভিডিও এৰিবা দুটা এৰিবা ভিউজ নাহিল সাবস্ক্রাইবার নাহিল গুছি না যাবা আৰু যিমান ট্যালেন্ট আছে আপোনাৰ মাজত গোটেই ট্যালেন্ট একদম মানে আনা ট্যালেন্টটো ওলাই দিয়ে এই ট্যালেন্টত ভিডিও বনোৱা চাবা লাইভত একদিন সাকসেস হবাই মই কৈ আছো তো বন্ধুসকল যদি ভিডিওটো ভাল লাগিছে প্লিজ মোৰ চেনেলটো সাবস্ক্রাইব কৰি দিয়া লাইক কৰা আৰু কমেন্ট কৰা আৰু যদি ভাল লগা নাই ডিসলাইক কৰা সাবস্ক্রাইব নকৰিবা মোৰ চেনেল সাবস্ক্রাইব কৰিব নালাগে যদি ভাল লাগিছে সাবস্ক্রাইব কৰিবা তো থ্যাংক ইউ গাইস अपने आप को देखा है क्या कभी? तेरी तो हाइट भी नहीं मिलती मुझसे। तो तू सिर्फ अमिताभ बच्चन से प्यार करेगी तेरा वजन देखा है मैंने कुछ बोला मैं भी तो एडजस्ट कर रहा हूँ ना तू है क्या? हाँ, सब मुझसे शादी करना चाहते हैं। ए! मैं तुझसे प्यार कर